ফেচবুক মনিটাইজ হ'ল ফেচবুকৰ লগত পেআউট একাউণ্টটো কানেক্ট কৰিলে ফেচবুকত কণ্টেণ্ট মনিটাইজেশ্যনটো পালে কিন্তু ফেচবুকৰ পৰা আপোনালোকৰ এতিয়াও $1 ইনকাম হোৱা নাই। যদি আপোনালোকৰ ফেচবুক মনিটাইজ হোৱাৰ পিছত আপোনালোকে ফেচবুকৰ পৰা $1 আপোনালোকে ইনকাম কৰিব পৰা নাই তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত দৰকাৰী হ'বলৈ গৈ আছে। কাৰণ এই ভিডিঅ'ত মই যে আপোনালোকৰ লগত আলোচনা কৰিম যে যদি আপোনালোকৰ ফেচবুক একাউণ্টটো মনিটাইজ হোৱাৰ পিছতো আপোনালোকৰ ডলাৰ জমা হোৱা নাই বা আপোনালোকে ফেচবুকৰ পৰা টকা ইনকাম কৰিব পৰা নাই তেনেহ'লে আপোনালোকে কি কৰিব লাগিব বা আপোনালোকৰ কিহত কি প্ৰব্লেম হৈ আছে আজি এই ভিডিঅ'টো সকলোবোৰ কথা আলোচনা কৰিম। নমস্কাৰ বন্ধুসকল, মই ৰাহুল আপোনালোক আকৌ এবাৰ স্বাগতম জনাইছো এছএম গ্ৰেড সফ্টৱেৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধুসকল, মই যে আপোনালোকৰ লগত আলোচনা কৰিম যে ফেচবুকৰ পেআউট একাউণ্ট বা ফেচবুক মনিটাইজ কৰাৰ পিছত আপোনালোকৰ ফেচবুকত কিয় এতিয়ালৈকে ডলাৰ আপোনালোকৰ জমা হোৱা নাই বা ফেচবুকৰ পৰা আপোনালোকে কিয় $1 আপোনালোকে উপাৰ্জন কৰিব পাৰে সকলোবোৰ কথা এই ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে জাষ্ট ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাব, অলপমান স্কিপ নকৰাকৈ। যদি আপোনালোকে ভিডিঅ'টোৰ মাজত অলপমান স্কিপ কৰে হয়তো আপোনালোকে একো বুজি নাপাব পাৰে। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে মোৰ চেনেল নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ অসমীয়া মোৰ এই চেনেলত পাব। বন্ধুসকল, ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। বন্ধুসকল, যিসকলৰ ফেচবুক একাউণ্টটো মনিটাইজ হৈছে বা পেআউট একাউণ্ট কানেক্ট কৰিছে কিন্তু আপোনালোকৰ ফেচবুকত $1 কমপ্লিট হোৱা নাই তেনেহ'লে হয়তো আপোনালোকৰ বহু কিছুমান ভুল থাকিব পাৰে। তাৰ ভিতৰত একদম কমন ভুল কেইটামান হৈছে, যদি আপোনালোকৰ ফেচবুক একাউণ্টটো আপোনালোকৰ এতিয়া মনিটাইজ কৰিছে, যেতিয়া আপোনালোকে পেআউট একাউণ্ট ক্ৰিয়েট কৰিছে তেতিয়া হয়তো আপোনালোকৰ যিখন বেংক একাউণ্টৰ নম্বৰ আৰু পান কাৰ্ডৰ নম্বৰ দিয়া আছে তেতিয়া হয়তো আপোনালোকৰ 18 বছৰ নোহোৱা দিয়া আছে। যদি যিসকলে মানে ফেচবুক মনিটাইজ কৰিব বিচাৰে, যেতিয়া তেওঁলোকে পেআউট একাউণ্ট ক্ৰিয়েট কৰে, বাই চান্স কোনোবাই যদি ফেচবুকত 18 বছৰ নোহোৱা ব্যক্তিৰ যদি আপোনালোকৰ আধাৰ কাৰ্ড বা পান কাৰ্ড নম্বৰ বা একাউণ্ট নম্বৰ দিয়া হয় তেনে ক্ষেত্ৰত ফেচবুকে কি কৰে, সেইটো পেআউট একাউণ্ট একচেপ্ট নকৰে আৰু তেওঁ ফেচবুকৰ পেআউট একাউণ্ট আপডেট কৰিব নোৱাৰা এটা অপশ্যন দি থৈ দিয়ে। আৰু যিসকলৰ ফেচবুক ছাকচেছফুলি একদম সম্পূৰ্ণভাৱে মনিটাইজ হৈছে আৰু পেআউট একাউণ্টটো ক্ৰিয়েট কৰিছে, লগতে কণ্টেণ্ট মনিটাইজেশ্যনটো পাইছে, কিন্তু আপোনালোকৰ যদি ফেচবুকত যদি ডলাৰ জমা হোৱা নাই তেনেহ'লে আপোনালোকে বেছিকৈ বেছি ৰিলছ বনাবলৈ আপোনালোক ট্ৰাই কৰক। আপোনালোকৰ বৰ্তমান সময়ত ফেচবুকে সেইসকলক বেছিকৈ বেছি ডলাৰ জমা কৰি দি আছে যিসকলে মানে ৰিলছ বনাই আৰু ফটো আপলোড কৰে ফেচবুকত। কিন্তু আপোনালোকে যদি দীঘল ভিডিঅ' ফেচবুকত আপলোড কৰে তেনেহ'লে ফেচবুকৰ পৰা আপোনালোক বহুখিনি কমে টকা উপাৰ্জন কৰিব পাৰিব। কাৰণ ফেচবুকে বৰ্তমান সময়ত যিসকলে ৰিলছ বনাই বা যিসকলে শৰ্টছ ভিডিঅ' বনাই তেওঁলোকক বেছি গুৰুত্ব দি আছে আৰু তেওঁলোকৰ ভিডিঅ'ত বেছিকৈ বেছি ডলাৰ দি আছে, আৰু যিসকলে লং ভিডিঅ' বনাই তেওঁলোকক ফেচবুকে অলপমান কম গুৰুত্ব দি আছে আৰু তেওঁলোকৰ ডলাৰ যিটো জমা হয় সেইটো বহুত কম পৰিমাণে দি আছে। এইখিনি কয় CPM আৰু RPM চিষ্টেম বুলি কয়। আপোনালোকে যদি ভালদৰে বুজিব বিচাৰে CPM আৰু RPM চিষ্টেম কি তেনেহ'লে আপোনালোকে মোক কমেণ্টত জনাব পাৰে। যদি আপোনালোকে CPM আৰু RPM চিষ্টেমটো আপোনালোকে বুজি পায় তেনেহ'লে আপোনালোকে ফেচবুকত আৰু আপোনালোকে ইউটিউবত অতি কম ভিউজতো আপোনালোকে বেছিকৈ বেছি আৰ্নিং কৰিব পাৰিব। কিন্তু আপোনালোকে ভালদৰে জানিব লাগিব যে CPM আৰু RPM বোলা বস্তুটো কি হয়। বন্ধুসকল, এতিয়া আহিছো যিসকলে ফেচবুকৰ ভালেখিনি ফলোৱাৰ, ভালেখিনি আপোনালোকৰ এংগেজমেণ্ট, ভালেখিনি ৰিচ আহিছে, ভালকৈ আপোনালোকৰ ফেচবুকটো মনিটাইজ কৰিছে আৰু আপোনালোকৰ ডলাৰ জমা হৈছে, কিন্তু আপোনালোকে পেআউটছ মানে আপোনালোকে পেমেণ্টটো উইথড্ৰ কৰিব পাৰে, তেনে ক্ষেত্ৰত আপোনালোকৰ বহুত প্ৰব্লেম আহিব পাৰে। বেছিভাগৰে যেতিয়া প্ৰথম পেমেণ্টটো তেওঁলোকে উইথড্ৰ কৰিব বিচাৰে ফেচবুকৰ পৰা তেওঁলোকৰ বহুত ধৰণৰ প্ৰব্লেম হয়। এতিয়া আপোনালোকৰ যদি কোনোবা ধৰণৰ পেআউটছ একাউণ্টৰ ৰিলেটেড কিবা প্ৰব্লেম আহিছে আপোনালোকে কমেণ্টত জনাব পাৰে, মই ইয়াৰ ওপৰত এটা বেলেগ ভিডিঅ' বনাই দিম। কাৰণ ফেচবুকৰ পেআউটছ একাউণ্ট যেতিয়া আপোনালোকে ক্ৰিয়েট কৰিব আৰু আপোনালোকৰ পেআউট ফেচবুকৰ পৰা যেতিয়া প্ৰথম পেমেণ্টটো আপোনালোকে উইথড্ৰ কৰিব তেতিয়া বহুতৰে কমন কিছুমান বহুত বেলেগ বেলেগ ধৰণৰ প্ৰব্লেম হয়, যেনে কিছুমানৰ পেমেণ্ট হোল্ড কৰি দিয়ে, কিছুমানৰ মানে পেআউট একাউণ্টটো মানে একচেপ্ট নকৰে, কিছুমানৰ বহুত ধৰণৰ প্ৰব্লেম হয়। বন্ধুসকল, আজিলৈ এইখিনি আছিল। এই ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই থৈ দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজলৈ মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকক আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'ৰ মাজলৈ।